দেশত ইউচিচিক লৈ হৈছে বহুল চৰ্চা। ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ পুনৰবাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্ব লাভ ইউচিচিৰ। আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছে ইউনিফৰ্ম চিভিল কোড। সংবিধানৰ নিৰ্দেশনামূলক নীতিৰ অন্তৰ্গত এই ব্যৱস্থাৰ লক্ষ্য হৈছে সকলো নাগৰিকৰ বাবে বিবাহ, তালাক, উত্তৰাধিকাৰ আদি ব্যক্তিগত আইন একেধৰণে প্ৰযোজ্য কৰা। ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ জৰিয়তে লিংগ সমতা নিশ্চিত কৰা, নাৰীৰ অধিকাৰ সুৰক্ষিত কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা সম্ভৱ হ'ব। চৰকাৰৰ মতে বিভিন্ন ধৰ্মীয় ব্যক্তিগত আইনসমূহৰ মাজত থকা বৈষম্য দূৰ কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য। ইয়াৰ বিপৰীতে বিভিন্ন সংখ্যালঘু সংগঠন আৰু ৰাজনৈতিক দলসমূহে আশংকা প্ৰকাশ কৰিছে যে ইউচিচি ৰূপায়ণে দেশৰ ধৰ্মীয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যত আঘাত হানিব পাৰে। তেওঁলোকৰ মতে সংবিধানে নাগৰিকক নিজৰ ধৰ্মীয় আচাৰ ব্যৱহাৰ পালন কৰাৰ স্বাধীনতা দিছে, সেয়া অক্ষুণ্ণ ৰখাটো অতি প্ৰয়োজনীয়। উল্লেখযোগ্য যে উত্তৰাখণ্ড ইতিমধ্যে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা প্ৰথমখন ৰাজ্য হিচাপে ইতিহাসত স্থান পাইছে। এই পদক্ষেপে ৰাষ্ট্ৰীয় পৰ্যায়ত ইউচিচি ৰূপায়ণৰ সম্ভাৱনাক নতুন গতি প্ৰদান কৰা বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। বিশেষজ্ঞসকলৰ মতে দেশজুৰি ইউচিচি প্ৰয়োগ কৰাৰ আগতে সকলো ধৰ্মীয় গোষ্ঠী, নাগৰিক সমাজ আৰু আইন বিশেষজ্ঞৰ সৈতে বিস্তৃত আলোচনা অতি প্ৰয়োজনীয়। এই বিষয়টোৱে আগন্তুক দিনত ভাৰতৰ ৰাজনৈতিক আৰু সামাজিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আসাম ডেইলি।